ৰেগুলাৰ লাইফ মানে সদায় যিটো চলি থাকে আৰু ডিউটিৰ পৰা আহিলোঁ ঘৰত সোমালোঁ ধুনীয়াকৈ ড্ৰয়িং ৰুমৰ সেই চুকটোতে জোতাযোৰ খুলিলোঁ পাছত মোজাযোৰো খুলিম ভিতৰত পিন্ধা চেণ্ডেলযোৰ পিন্ধিলোঁ পিন্ধি সেই চব্জিখিনি আকৌ সেই চকীখনৰ পৰাই তেনেকৈয়ে উঠাই যিটো ইউজুৱেল ভিতৰত আহিলোঁ বেগটো তাত থলোঁ আমাৰ ডাইনিং টেবুলৰ চকীখনত তাৰপিছত চব্জিখিনি নি ফ্ৰিজত ভৰালোঁ লগত অলপ মাছো আনিছিলোঁ সেইখিনি পিছত সেইখিনি ভৰাই থলোঁ তাৰপিছত আহিলোঁ ভিতৰলৈ বোলো অলপ ফ্ৰেছ হওঁ আহি দেখিলোঁ বাইদেউ নাহিল ঘৰটো চাফা কৰা নহ'ল কি কৰিম উপায় নাই হ'ব চাবি তাবি থলোঁ এবাৰ ভাবিলোঁ নিজে এবাৰ এতিয়ানো কৈ কি কৰিম হ'ব শুবই হ'ব বাদ দে হ'ব হাত ভৰিখিনি ধুওঁ কাপোৰ সলাওঁ হাত ভৰি ধুই কাপোৰ সলাই চাফা হৈ আহিলোঁ আহি কম্পিউটাৰত বহিলোঁ কিবা এটা কৰোঁ মানে এজ ইউজুৱেল অভ্যাসবশতঃ কম্পিউটাৰত বহি কিবা এটা মানে লেপটপত বহি কিবা এটা কৰোঁ বুলি ভাবিলোঁ তাৰপিছত অলপ খুলিবলৈ হেৰি কৰিলোঁ কিবা এটা খুলিলোঁ চালোঁ আকৌ বেলেগ কিবা এটা চাবলৈ হেৰি এজ ইউজুৱেল অভ্যাসবশতঃ তাৰপিছত মনত পৰিল মই দেখোন বনাব হ'ল খাব হ'ল কেইটা বাজিলে 6টা বাজিলেই তাৰমানে মই যাব হ'ল ভিতৰলৈ গ'লোঁ এইখিনি মাছ আনিছিলোঁ এইখিনি গাখীৰখিনি উতলিবলৈ দিম আৰু এই চব্জিখিনি বিভিন্ন ধৰণৰ চব্জি আনিছিলোঁ আজি বেলেগ নকৰোঁ আমি চালাড এটা বনাম চালাডটোকে চাওঁচোন কেনেকৈ বনোৱা যায় এতিয়া চালাডটোৰ কাৰণে লৈ ল'লোঁ ধুনীয়াকৈ এইটো পানীখিনি পেলাই ল'লোঁ চালাডটোৰ কাৰণে এইটো এটা তিয়ঁহ এটা গাজৰ আৰু এইটো বন্ধাকবি কিন্তু ইয়াৰ গোটেইখিনি নহয় ইয়াৰ মাত্ৰ 1/4 আমি হেৰি ল'ম এইখন মানে অলপমান লেতেৰা যেন লাগিছিল লেতেৰা নহয় একচুৱেলি পুৰণি হৈছে এই শ্বপিং বৰ্ডখন পুৰণি হোৱাৰ কাৰণে এই পাতটো আঁতৰাই লৈ তাৰপিছত ইয়াৰ 1/4 ল'মতো গতিকে সেইটো এতিয়া আমি কাটি ল'ম চাকুকেইখন পুৰণি হৈছে ধাৰ কমিছে উপায় নাই এইখিনি ল'লোঁ এই তলৰ ফালে অকণমান এটা পাত অকণমান গেলা নহয় মানে অকণমান বেয়া হৈছিলে সেইখিনি কাটি পেলাই এতিয়া সেইখিনি আঁতৰাই ল'লোঁ গেলা নহয় দেই জাষ্ট অকণমান এনেই যিটো বেয়া হৈছে তাৰপিছত এতিয়া ইয়াক সৰু সৰুকৈ কাটিব লাগিব সৰুকৈ কাটোঁ সেইকাৰণে একদম এনেকৈ সৰুকৈ কাটি মেলি একদম পূৰা খিচখিচিয়াকৈ কাটি ল'লোঁ বন্ধাকবি খিচখিচিয়া কৰিব ভাল তাৰপিছত এইটো তিয়ঁহটো গুচাই ল'লোঁ তিয়ঁহটো একচুৱেলি এনেকৈ আগতে নুগুচাইছিলোঁ কিন্তু আজিকালি এনেকৈ গুচাই দিওঁ গোটেই বাকলিটোৱে নোহোৱাকৈ মই বাকলিটো থাকিলে খাই ভালেই পাওঁ বাৰু বহুতে চাগে ভাল পায় কিন্তু নাজানো আজি এনেকৈ দি দিলোঁ এইটোৰ পিছত গাজৰটো এইটো অলপমান চাফা কৰি লওঁ ধুয়ে আনিছোঁ চব ধুই অনা বস্তুৱে তথাপি ওপৰৰ বাকলিখিনি অলপমান ৰুকি চাফা কৰি ল'লে ভাল লাগে তাৰপিছত এইখিনিত অকণমান নিমখ দিলোঁ অকণমান অলিভ অইল দিলোঁ দি অকণমান মিক্স কৰি থলোঁ আপোনালোকে তেতিয়া অকণমান মানে ছফ্ট হৈ যায় এতিয়া অলপমান কেৰেক শব্দ এটা যে আহে যে হেৰিটো দিয়াৰ পিছত এই অলিভ অইল আৰু নিমখখিনি দিয়াৰ পিছত অলপমান থৈ দিয়াৰ পিছত সেই শব্দটো নাথাকে আৰু অলপমান ছফ্ট হৈ যায় এতিয়া আকৌ গাজৰখিনি এই ৰুকনিখনেদি সৰু সৰুকৈ কাটি ল'লোঁ এই ৰুকনিত কাটিলে যিটো হয় আৰু গাজৰখিনি এতিয়া বন্ধাকবিখিনিৰ লগত একেলগে ঢালি দিলোঁ তাৰপিছত তিয়ঁহটোও এনেকৈ সৰু সৰুকৈ কাটিলোঁ একেই ৰুকনিখনতে কাটি এতিয়া তিয়ঁহখিনিও দি দিলোঁ গাজৰ আৰু বন্ধাকবিৰ লগত এতিয়া এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো হ'ল কি এনেই চালাডত আমি ইউজুৱেলি এইটো নিদিওঁ এতিয়া এই আপেলটো দিম আপেলটো চালাডত ইউজুৱেলি আমি নিদোঁৱে আজি ক'ৰবাত দেখিলোঁ দিব মন গ'ল এতিয়া দিলোঁ সেইটোও সৰু সৰুকৈ কাটি ল'লোঁ কাটি এতিয়া আপেলখিনিও একেলগে দি দিলোঁ দিয়াৰ পিছত এতিয়া এটা পিঁয়াজ ল'লোঁ চাকুৰ ধাৰ বাপৰে পিঁয়াজটো যি নহওক সৰু সৰুকৈ কাটিলোঁ বাৰু কিবাকৈ সৰু সৰুকৈ কাটি এতিয়া পিঁয়াজখিনিও এই মানে চালাডৰ কাৰণে যিখিনি হেৰি কৰি থৈছিলোঁ তাত পিঁয়াজখিনি দি দিলোঁ অকণমান ফেনেকি দিলে তেতিয়া পিঁয়াজবোৰ ছিংগুল হৈ যায় তাৰপিছত তাত অকণমান স্লাইট ধনিয়া দিলোঁ মানে মৌ দিলোঁ অলপমান মৌৰ পিছত
ইয়াত আমি অকণমান আকৌ অলিভ অইল দিলোঁ স্লাইড, কাৰণ আগতে অলৰেডি দিয়া গৈছেতো, গতিকে আৰু অকণমান স্লাইড সেইটো দি উঠি অকণমান নিমখ দি দিলোঁ। নিমখটো নিদিলেতো আমাৰ টেষ্ট নাপামেই। তাৰপিছত নিমখটো হোৱাৰ পিছত ধুনীয়াকৈ গৈ হাতখন ধুই আহিলোঁ। মই নিজে খালেও আল্টিমেটলি ফেনেকিম যেতিয়া হাতটো ধুই ল'লে ভাল, চাফা আৰু হাইজেনিক। হাতটো ধুই উঠি এতিয়া এইখিনি মিহলাই ল'লোঁ। এনেইতো ফটককৈ মিহলি হৈ যায়, এই গাজৰখিনি আৰু আপেলখিনি ফটককৈ মিহলি হ'বলৈ অকণমান সিহঁতে টান পায়, মিলিব নিবিচাৰে। তথাপি মিলাই দিলোঁ। তাৰপিছত অকণমান বাওঁ হাতত লৈ পেলাই টেষ্ট কৰি চালোঁ। বঢ়িয়া হৈছে, কিন্তু অকণমান জলকীয়া লাগিব। জলকীয়া আমাকতো আৰু জানেই, মোক প্ৰত্যেকটো খাদ্যতে জলকীয়া থাকে। জলকীয়া আনিলোঁ, জলকীয়া এনেকৈ কাটি তাৰপিছত জলকীয়াখিনিও ফেনেকি দিলোঁ। আমাৰ ৰেডি চালাড। এতিয়া চালাডখিনি থৈ দিওঁ। মাছখিনি ভাজি ল'লোঁ, চব্জিখিনি কাটি ল'লোঁ, চব্জিখিনি এনেকৈ বনাই ল'লোঁ, মাছৰ চব্জি। ইপিনে ভাতটো বহাই দিলোঁ। বেছি টাইম নালাগে মই বনাওঁতে, মাছ এইখিনি এনেকৈ ভাজাতে থাকিলে। তাৰপিছত এই ধুনীয়াকৈ এনেকৈ সজাই আনিলোঁ মাছ, মাছৰ জোল, তাৰপিছত চালাড। চালাডখিনি বিৰাট ধুনীয়া হৈছে, মাছৰ খানাও ধুনীয়া হৈছে, মানে মাছখিনিও ধুনীয়া হৈছে। তাৰপিছত পানী চানী খাই চিধা গৈ বেডৰুম পালোঁগৈ। বেডৰুমত অকলশৰীয়া মানুহ, চিধা জাপ মাৰি বিচনাত শুলোঁ। তাৰপিছত মনত পৰিলোঁ লাইটটো বন্ধ কৰিবলৈ থাকি গ'ল দেখোন। আকৌ লাইটটো বন্ধ কৰিলোঁ, বন্ধ কৰি এতিয়া শুই দিলোঁ আৰু। শুভৰাত্ৰি।